এইটো হোজাই সাহিত্য সভাৰ যি গৌৰৱৰ কথা ইয়াত হোজাই সাহিত্য সভাই ৫০ বছৰ অতিক্ৰম কৰিলে ১৯৭২ চনৰ ১৭ জুলাইত সেই সময়ত হোজাই বৌদ্ধিক মহলৰ আৰু সচেতন সমাজ সচেতন ব্যক্তিসকলৰ প্ৰচেষ্টাত ১৯৭২ চনৰ ১৭ জুলাইত হোজাই সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল। আজি হোজাই সাহিত্য সভাই ৫০ বছৰ অতিক্ৰম কৰিছে আৰু তাৰ সংগতি ৰাখি হোজাই জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে হোজাই সাহিত্যই পালন কৰি আছে। প্ৰথম কাৰ্যসূচী আছিলে ৫০খন পতাকা হোজাইৰ বিশিষ্ট ৫০জন ব্যক্তিক লৈ পেলাই অসম সাহিত্য সভা ৫০খন পতাকা হেৰি কৰা হৈছিলে। সেইটো আছিলে ২০২১ চনৰ ১৯ ডিচেম্বৰ। সিদিনাই আমি ৮:৩০ বজাত পতাকা উত্তোলন কৰাৰ পাছত 10:30 বজাত হোজাই জিলাৰ সৌজন্যত আৰু হোজাই সাহিত্য সভাৰ ব্যৱস্থাপনাত বিভিন্ন জাতি বহুভাষিক ভাষা কবি সন্মিলন আয়োজন কৰা হৈছিলে। তাত বিভিন্ন ভাষাৰ বঙালী, অসমীয়া, হিন্দী, কাৰ্বি, ডিমাচা, মণিপুৰী আদিকে কৰি 10টা ভাষাৰ কবিসকল তেওঁলোকে নিজৰ নিজৰ কবিতা পাঠ কৰিছিল আৰু সেইমতে 10জন সন্মিলকে বেলেগ বেলেগ সন্মুখে চলাইছিলে। আৰু সেই অনুষ্ঠানৰ সঞ্চালনা কৰিছিলে বিশিষ্ট শিক্ষাবিদ নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বৰকটকী দেৱে। তেওঁলোকৰ প্ৰথম কাৰ্যসূচী আছিলে আৰম্ভণি কাৰ্যসূচী হোজাই জয়ন্তী। ইয়াৰ পাছত আমি কিছুমান সৰু সৰু অনুষ্ঠান আয়োজন কৰিছিলোঁ, কিন্তু বিশেষভাৱে এতিয়া ২৬ তাৰিখে যিটো আমাৰ আয়োজন কৰা হ'ব ২৬ মাৰ্চত 2023 ২৬ মাৰ্চত যিটো অনুষ্ঠান আয়োজন কৰা হৈছে সেইটো হৈছে প্ৰতিষ্ঠা কালৰ পৰাই 2022 বৰ্ষলৈকে যিসকল বিষয়ববীয়াই যোৱা ৫০টা বছৰ ধৰি বিভিন্ন ধৰণে হোজাই সাহিত্য সভাক আগুৱাই লৈ গ'ল আৰু লৈ গৈ আজি এই গৌৰৱ উজ্জ্বল ৫০টা বছৰত উপনীত কৰাত সহায় কৰিলে। তেওঁলোকৰ আজি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে। লগতে তেওঁলোকৰ অন্তৰ্গত লাভ হ'ব। সেইদিনা কাৰ্যসূচী হ'ব ৮:৪৫ পতাকা উত্তোলন অসম সাহিত্য সভা পতাকা উত্তোলন কৰা হ'ব। তাৰপাছত ৯ বজাত চৰিত্ৰ পাঠ হ'ব। ৯:১৫ হ'ব যিসকল প্ৰয়াত সতীৰ্থ আছিলে আৰু বিষয়ববী আছিলে তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। তাৰপিছত ১০ বজাৰ পৰা ১১ বজালৈকে প্ৰাক্তন বিষয়ববীয়া আয়োজন কৰা হৈছে আয়োজন কৰা হৈছে। তেওঁলোকে সেইদিনা তেওঁলোকৰ নিজৰ নিজৰ অভিজ্ঞতা ভিত্তিত তেওঁলোকৰ যিবিলাক মানে ক'বই থাকে ক'ব পাৰিব সেইদিনা সেই অন্তৰ্গত অনুষ্ঠান। তাৰপিছত ১১ বজাৰ পৰা হ'ব মুকলি হ'ব। মুকলিৰ পৰা মুখ্য অতিথি হ'ল আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ বসন্ত কুমাৰ গোস্বামী। তেখেতে সেইদিনা মুখ্য অতিথি দিব। আৰু সেইদিনাই আমাৰ অতি আনন্দৰ কথা যে প্ৰতিষ্ঠা কালৰ প্ৰতিষ্ঠাপক সম্পাদক ১৯৭২ চনত হোজাই সাহিত্য সভা প্ৰতিষ্ঠা কৰাইছিলে। সেই প্ৰতিষ্ঠা কালৰ প্ৰতিষ্ঠাপক সম্পাদক কৌৰকান্ত তেখেত উপস্থিত থাকিব বুলি আমাক জনাইছে আৰু তেখেতক হ'ব আমাৰ সেইদিনা বিশিষ্ট অতিথি। আৰু এইখিনি কাৰ্যসূচী লৈ ২৬ তাৰিখৰ আমাৰ যিটো অন্তৰ্গত অনুষ্ঠান বা প্ৰাক্তন বিষয়ববীয়াসকলৰ যিটো সম্বৰ্ধনা অনুষ্ঠান তোমাকে সামৰি পৰিব থাকিব। আমাৰ ইয়াৰ পাছত আমাৰ কাৰ্যসূচী আছে ২৯ এপ্ৰিলত হ'ব। সেইটো আছে আমাৰ আকাশ উপসমিতিৰ হোজাই সাহিত্য সভাৰ আকাশ উপসমিতিৰ দ্বাৰা দিহানাম প্ৰতিযোগিতা আয়োজন কৰা হ'ব। আৰু ৩০ তাৰিখে আমাৰ হোজাই সাহিত্য সভাৰ সামৰণি অনুষ্ঠানটো আয়োজন কৰা হৈছে। তুমুলকৈ আমাৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী এইখিনি।